কৈছো ও ভাই ভাই কি কৰি আছা ভাই অলপ ইংৰাজী শিকি আছো ৰ ইংৰাজী শিকি আছা ইংৰাজী কি কৰিবি এই বুঢ়া বয়সত দুটামান ল'ৰা ছোৱালী ঘৰতে টিউচন কৰিম বুলি ভাবিছো হয় নেকি এ সৰু ল'ৰা ছোৱালী ফুলকে পঢ়ালে আকৰে দে হা ফুলকে কিয় পঢ়াম বাপা দস্তুৰ মত মই বহুত জানো হয় নেকি এ জানা তই জানা আগৰ পৰাই জানো মই জানো তো এ ঠিকে আছে দে মই 500 টকা এটা দিছো 500 টকা কি কৰা হে এ লগৰ বন্ধুবিলাকক পাৰ্টি দিব লগা আছে আ কি কথা কয় হে ঘৰত বাজাৰ খাবা পইচা নাই তো 500 টকা পাৰ্টি দিবে লাগে এ মাই এ দিয়ে ঘৰৰ সৰু ল'ৰা ইজি গুচ্ছি দি দা বাজাৰ কিবা কৰিম দে দি কি জগে যা যাক দে দি 500 টকা দি তই কৈছে বুলি এ দেয়া বাছা দি উপায় নাই কি কৰিবি ইটো বুজি নাপে ঘৰখান কিংকে চলি আছে কিবা বুজি পায় নেকি ইবা ধুৰন্ধৰ হৈছে উপায় নাই তই মই জকে মৰা যা জকে যা জাগেল যা ঘৰৰ কথা চিন্তা কৰবা নাগে যা সালা এমান টাইম বলি আহিয়ে বনায়ে নাই মোক ঠগাই আজি পাৰ্টি দিম বুলি ক'বা নৰো দে কি কৰে আৰু 5 মিনিটমান বহিম আৰু গুচি যাম নাইলি এইটো আইছি নেকি দেৰি 8 ঘণ্টাই বহিলো উপায় নাই ভাই আহিবা নৰো মাই পইচা নেদে কি কৰবি কিবাকে দাদাক কৈ মাইদাৰ ফুচলে আনিলো দাদা দিবা দিছি দে সতে এক লগাব লাগিল যাবা এতিয়া যো এ বন্ধু তোক এটা কথা কওঁ শুন কি মাইৰেক আৰু ডাইৰেক্ট মাৰি গ'লে সম্পত্তিগিলা চব তোৰ হ'ব সেইটো কৰাই ভাল হ'ব বুজিছা না যো আজি পুৰা মিছন ষ্টাৰ্ট কৰিম বল লেটছ গো মানুষের ভিতরে মানুষের ভিতরে 직장아 মা তই মোক মৰম নকৰা ন তোকো মই মৰম নকৰো আজিৰ পৰা সরি মা তোক মই আজিৰ পৰা আৰু কোনোদিন পইচা নোখোজো এইবাৰ মিছন নাম্বাৰ 2 দাদাৰ মৃত্যু এইবাৰ মা মই আহি গলো এ চাহ কাপ দিয়ে বৰ গৰম আজি তই শুই আছা ইমান গৰম মা ও মা আর কি হল মা আতে আছো ৰ কি কৰিছাতে এ নাই আনে আছো যোৱাকালি মোৰ মা মৰিল গতিকে বহুত বেয়া লাগিল
তোৰ মা না মৰা নাই তোৰ সৰু ভাইটি মেচি কি কৈছা মোৰ অ। ভাইটি মাৰছি মই ভিডিঅ' কৰি আহিছিলোঁ হয় নেকি এই চব মই তাক খুদাই নেৰো তাকো মই মাৰিম সি মোৰ মাক যেনেকে মাৰছি তাকো মই মাৰি শেষ কৰিম সিও মোৰ মাৰ লগত স্বৰ্গত যাব লাগিব আজি মই চেষ্টা কৰিম চাই থাক তহঁতৰ ঘৰখন একদিন বৰবাদ কৰিম বুলি মই মনত ভাবিয়ে আছিলোঁ যিদিনাখনে তহঁতৰ মায়েৰে মোক মাৰছিল সেইদিনাখনৰ পৰাই মই মনত ভাবি আছিলোঁ আজি তহঁতৰ ঘৰখন মই বৰবাদ কৰিলোঁ এই চাকচেছ হা 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 Kati? Nasaan siya? Nasa kaya dia? কি কৰি আছা মোবাইল টিপি আছিলি হয় নেকি তই ভালে কৈছা চাহ খা পিছে ভাইটি তোৰ বন্ধুৰ খবৰ কেনে মজা বঢ়িয়া খবৰ তাৰ আছে নে ভালে আছে ভালে আছে তাৰ এবাৰ খবৰ ল'ব লাগিছিলে তই খবৰ এতিয়া ফোন কৰিলে আহি যাব ই নহয় মোক ই বিৰাট ভাল পাইতো হয় নেকি একবাৰ খবৰ ল'লে ভাল হয় কাৰণ তই পিছলৈ খবৰ ল'ব নাপবি বুজি পাইছা কিবা পোৱা নাই দাদা একো মই একো বুজি পোৱা নাই নাই পোৱা তোৰ বন্ধুৱে মোক চব কথা কৈছে তই মাক কেনেকে মাৰিছা গতিকে তই বেলেগৰ কথা শুনি পেলাই তই নিজৰ মায়েৰেক মাৰি খালি একবাৰ তই মাৰ কথা নাভাবিলি দেউতা মৰাৰ পিছত মায়ে কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে তই দিনৰ দিনটো ঘূৰি ফেৰি থাকা লগৰ বন্ধুৰ লগত পাৰ্টি খাই থাকা তথাপিতো মায়ে কিবা কৈ তোক কিমান কষ্ট কৰি পেলাই আমাক মায়ে এতিয়াও ৰান্ধি বাঢ়ি খুৱাই আছে আমাৰ সুখৰ কাৰণে কৰি আছে মায়ে সেই মাক তই আজি মাৰি ফেললি সেইকাৰণে তোৰ এই দুনিয়াত জীয়াই থাকি লাভ নাই তোৰ চাহত মই বি দিছোঁ গতিকে তোক মই আজি নিজৰ ভাই বুলি পৰিচয় দি লাভ নাই তই যিহেতু নিজৰ মাক মাৰি পেলাইছা আৰু কালি মোক মাৰাৰো প্লেন বনাইছিলি তোৰ বন্ধুৱে মোক চব কথা কৈছে গতিকে তই মৰ আৰু পাৰা যদি স্বৰ্গত যায় মোৰ মাক ক্ষমা খুজিবি যাযাবৰ হৈ ফুৰিছো আজি নালাগে নগৰী মোক জীৱন নিৰূপায় মোক নালাগে নগৰী মোক জীৱন নিৰূপায় মোক যাযাবৰ হৈ ফুৰিছো আজি নালাগে নগৰী মোক জীৱন নিৰূপায় মোক নালাগে নগৰী মোক জীৱন নিৰূপায় মোক আমাৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ এই মেছেজটো হ'ল লোভে পাপ পাপে মৃত্যু সেইকাৰণে কাকো লোভ নকৰিব কাকো হিংসাও নকৰিব লোভ হিংসা কৰিলে নিজৰে মৃত্যু হয় আৰু নিজে বিপদত পৰে যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ